পৰিবাৰৰ লগত তৰ্কাতৰ্কি হোৱাৰ পিছত যি হৈছে, মই যে ছোৱালীজনীৰ বুকুত হাত দিয়া এয়া মই দেখা নাই। ছোৱালীজনীয়ে যিটো অভিযোগ কৰিছে, ছোৱালীজনীয়ে কৈছে তেওঁৰ বুকুত এই মৌলবীজনে হাত দিছে আৰু বিভিন্ন ধৰণৰ অশ্লীল ব্যৱহাৰ কৰিছে। আচলতে আপুনি এই গাড়ীখনত কণ্ডাক্টৰ হিচাপে থাকি আপুনি গাড়ীৰ গোটেই গাড়ীখনৰ দায়িত্ব আপোনাৰ হাতত আছিলে। আপোনালোকৰ ভাড়ালৈ যিটো তৰ্কাতৰ্কি হৈছিলে সঁচা কথা। তো সেই মাজত যিজনী ছোৱালীয়ে আজি গোটেই অসমত এই ধৰণে যি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰি শান্তি সম্প্ৰীতিৰ মাজত আজি তো মানে ক্ষতি হিচাপে পৰিৱেশ বিনষ্ট কৰিবলৈ ছোৱালীজনীয়ে অহৰহ চেষ্টা কৰি আজি তেওঁৰ স্বাৰ্থ সিদ্ধি হৈছে। গতিকে আপুনি গাড়ীত থকা স্বত্তে এই মৌলবীজনে ছোৱালীজনীক গাত হাত দি কোনো ধৰণৰ অশ্লীল ব্যৱহাৰ কৰিছিল নেকি? নাই কৰা। আপুনি স্পষ্টভাৱে দেখিছে কৰিছে বুলি? কৰিছে বুলিতো নাই দেখা মই, আচ্ছা আচ্ছা। কিন্তু তৰ্কাতৰ্কি লগা দেখিছোঁ। মানে দুয়োপক্ষ কথাৰ কটাকটি হৈছে। কথা পতাপতি যি দুজনৰ ভাড়া ল'বলগীয়া আছিল সিহঁতৰ লগততো মোৰ মিলামিলিয়ে হ'ল, খালি সিহঁতৰ লগত তৰ্কাতৰ্কি লাগিলে। আচ্ছা আচ্ছা। আৰু বাকী আপোনাৰ সিহঁতে কিহৰ কাৰণে তৰ্কাতৰ্কি লাগি আছে, এতিয়া হুলস্থুল কৰাৰ কাৰণে হেৰি কাৰণে, ইমানখিনি ধোৱাত যেতিয়া দেখিছোঁ পৰিস্থিতি আৰু অভাৰ হৈ হৈ গৈ আছে। তাৰপিছত মই ক'লোঁ যে এনেকৈ যদি হেৰি হ'ব নোৱাৰে তেনে থানাতে ৰাখি দিয়ক গাড়ী। এনেকৈ ক'লে। তো আপুনি গাড়ী যেতিয়া ৰখাব বিচাৰিছিল, হয়, থানাত ৰখাম বুলি, জামুগুৰি হাট থানাত বুলি আপুনি ৰখাম বুলি নিজে কৈছে? নিজে কৈছোঁ। তো থানা বোলো জামুগুৰি থানাতে পাম আৰু ক'ত পাম। আচ্ছা আচ্ছা। তো ছোৱালীজনী কি কৰিলে তেতিয়া? জামুগুৰি থানা তাৰপিছত কৈছে নহয় চেক পোষ্টতে ৰাখি দিয়া, মানে সোণামুখ চেক পোষ্টত ৰাখি দিয়া বুলি ক'লে। আচ্ছা আচ্ছা। আৰু আমাৰ ছোৱালীজনীয়ে যিখিনি কথা ক'লে, আজি এই পুলিচ সোণামুখৰ যিটো আউটপোষ্ট চেক পোষ্ট যিটো আছে, পেট্ৰল পোষ্ট বুলি কয়, এইখিনিত গাড়ী ৰখালে। ৰখোৱাৰ পিছত তেওঁ হিন্দু জাগৰণ মঞ্চৰ যিখিনি বিষয়ববীয়াক মাতি আনিছিল সেইসকলৰ সৈতে ছোৱালীজনী মাৰপিট কৰাটো আপুনি দেখিছে? সেইটোতো ভিডিঅ'ত দেখাই আছে। ভিডিঅ'ত আছে, কিন্তু ভিডিঅ'টো সকলোৱে গম পাইছে, কিন্তু আপুনিও দেখিছে? হয়, পুলিচ আছেই। আচ্ছা, আপুনি দেখি কোনো মাত বোল দিয়া নাই, একো কোৱা নাই? তাত আৰু ক'ত ক'ব পাৰিম? আৰু ক'লে দেখোন ময়ে হৈ যাব কণ্ডাক্টৰ এজনে হাত দিছে বুলি, মই চাইড হৈয়ে আছোঁ। ঠিকে আছে। তো আজিৰ যিটো ঘটনাটো ঘটিছে, ছোৱালীজনীক সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰি গোটেই অসমত বিশেষ ধৰ্ম, বিশেষকৈ মুছলমানক আজি সেইজনী ছোৱালীয়ে তুচ্ছ তাচ্ছিল্য কৰি এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য দিছে। আজি গোটেই অসমৰ সংখ্যালঘু ধৰ্মপ্ৰাণ মুছলমান মানুহখিনি কিন্তু ক্ষোভিত। কিন্তু আপুনি যিটো গাড়ীত নিজ চকুৰে প্ৰত্যক্ষ কৰিছে, সেইখিনিত আপুনি ছোৱালীজনীৰ বুকুত হাত দিয়া আদি কৰি যিখিনি ছোৱালীয়ে তোৰ বাসাদি প্ৰকাশ কৰিছে, বেয়া যিবিলাক মানে বাচ্যটো প্ৰদান কৰিছে, বুকুত ধৰিছে, কিবা কৰিছে, এনেধৰণৰ কাণ্ড হৈছিল গাড়ীত? নাই। তো এইখিনি আপুনি অসমৰ ৰাইজক, যিহেতু আপুনি গাড়ীৰ কণ্ডাক্টৰ, আপুনি গাড়ী চলাবলৈ ভৱিষ্যত চলাই যাব, আজি অসমৰ ৰাইজে আজি ক্ষোভিত হৈছে, আজি দুখ প্ৰকাশ কৰিছে, এনেকুৱা ঘটনাক নিন্দা জনাইছে, সেই বিষয়ে আপুনি অসমৰ ৰাইজৰ উদ্দেশ্যে কি ক'ব? মইতো যিটো সত্য হৈছে সেইটোৱে কৈছোঁ, ছোৱালীজনীক কোনো বুকুত হাত দিয়া ডাইৰেক্ট নাই। এনেই অকণ ঠেলাগতীয়া হৈছে, পুলিচ অহাৰ পিছত ঠেলাগতীয়া হৈছে। তাৰ আগত পুলিচ অহাৰ আগলৈকে কোনো কাজিয়াৰ সৃষ্টি হোৱা নাই, মানে হাত উঠোৱা উঠি হোৱা নাই। যাহা পুলিচ আহি গ'ল, মানুহজনক কৈ আছে যে আপুনি নামি যাওক, এনেকুৱা কাজিয়া হৈ থাকিব। এতিয়া মানুহজন ননমাত মানে টনা আজোৰা কৰিছে যে তেনেকুৱাত চবৰে আৰু কাৰ ক'ত হাত লাগিছে সেইটো মই। তো এতিয়া আপোনাৰ ছোৱালীগৰাকী আজি কেইবাটাও তো নিজস্বভাৱে আপত্তিজনক বক্তব্য প্ৰদান কৰিছে যে আজি এজন মুছলমান মানুহে তেওঁৰ বুকুত হাত দিয়াটো তেওঁ নিজে মানি নলয়। গতিকে আমি বিচাৰিছোঁ এজন মুছলমান বুলি নহয়, কোনো ধৰ্মৰ মানুহে, কোনো জাতিৰ মানুহে এজনী ছোৱালীৰ সতীত্ব আৰু মান হানিকাৰক কাম কৰিব নোৱাৰে। আইনমতে নাই, আমি বিৰোধ কৰোঁ। আৰু এনে কাম হ'লে আমি অসম প্ৰশাসন, বিভিন্ন দল সংগঠন আদি কৰি চৰকাৰ প্ৰশাসন আমি দাবী জনাম যে এনেবোৰ কাণ্ড হিন্দু মুছলমান বুলি নহয়, এজনী নাৰীক, এজনী ছোৱালীক যদি কোনোবাই বুকুত হাত দিয়া ধৰণৰ বেয়া অশ্লীল কাম কৰে, এইখিনি যাতে কোনো পধ্যেই আইনৰ খেৰেঙাৰ পৰা বাচি নাযায়, এইখিনি আমি দাবী জনাম। আৰু ছোৱালীজনী ক'লে ইছলাম ধৰ্মই যিজনক বিশ্বাস কৰিছে, আজি আল্লাহক উপাসনা কৰিছে, আমি মানিছোঁ, সকলোৱে মানে,
ইছলাম ধৰ্মাৱলম্বী মানুহসকলে আল্লাহে পুখুৰীতে মুখেদি সোমাই দিম বুলি যিটো বাস্য প্ৰদান কৰিছে গতিকে আপোনালোকে গাড়ী নিজাববীয়াকৈ চলাইছে ভাড়ালৈ আপোনালোকৰ মাজত কিবা হৈছিল ঘটনাটো সেইখিনিলৈ ছোৱালীজনী এটা মানে তৃতীয় পক্ষৰ পৰা আহি ইমানখিনি বক্তব্য প্ৰদান কৰাৰ কাৰণে আজি আপোনালোকে জগৰীয়া নহয়নে এতিয়া জগৰীয়া বুলি ক'বলৈ ধৰিলে হিচাপততো আমাৰ দুইজন পেচেঞ্জাৰ আৰু পেচেঞ্জাৰ ছিষ্টেমত আমাৰ তৰ্কাতৰ্কি হৈ থাকে ভাড়ালৈ কিন্তু তাৰ মাজত বেলেগ দ্বিতীয় এজনে কাজিয়া কৰিছে কাজিয়া কৰোঁতে এনেকুৱা পৰিস্থিতি হৈ গ'ল মই মানে মিলাব নোৱাৰা হৈ গ'ল তাত মাত দিলে এতিয়া মই দুখী হৈ যাম এনেকুৱা দেখিলোঁ আজি এই গুঞ্জনপ্ৰিয়া নামৰ ছোৱালীজনীৰ ক্ষেত্ৰত আজি হিন্দু জাগৰণ মঞ্চ ক্ৰান্তি মঞ্চ RSS বিশেষকৈ যিমান কট্টৰ হিন্দুত্ববাদী সংগঠনবোৰ আছে সকলো ছোৱালীৰ ক্ষেত্ৰত প্ৰটেকশ্যন দিয়াৰ কাৰণে ছাপোৰ্টত লাগি গৈছে কিন্তু আচলতে ছোৱালীখিনি যিখিনি বক্তব্য ফেচবুকৰ লাইভৰ জৰিয়তে গোটেই অসমবাসীক অৱগত কৰাইছে আজি আপুনি এই গাড়ী কণ্ট্ৰাক্টৰ হিচাপে গোটেই ঘটনাটোক আপুনি কি বুলি ক'ব ছোৱালীজনী পৰিকল্পিতভাৱে কৰিছে না আপোনালোকৰ পাৰ্মিশ্যন লৈ কৰিছে সেইটো পাৰ্মিশ্যন কেনেকৈ হ'ব অকল মৌলবীজন বুলিয়েই নহয় যদি বেলেগ এজন বয়সীয়াল মানুহ হ'লেহেঁতেন বা বেলেগ এজন পণ্ডিত হ'লেহেঁতেন বা বেলেগ এজন নামঘৰৰ মন্দিৰৰ হেৰি হ'লেহেঁতেন পণ্ডিত হ'লেহেঁতেন তেনে কৰিলে চবেই দুখীয়ে ধৰিব না তেনেকুৱা মানুহ এজনক মহিলা এজনে হাত দি দিয়েতো কিবা ক'ব একো দেখা নাই আপুনি যিহেতু আপোনালোকৰ দুখ নাই গাড়ী ইণ্ডিমেনে কৈছে আপুনিতো চলিব লাগিব আপোনাৰতো কিবা বক্তব্য হ'ব কিবা এটা কৈ দিয়ক যে এনেকুৱা আমাৰ ইছলামত কোনো ভুল নাই আচলতে আমি এনেকুৱা ধৰণৰ ভুল নকৰোঁ কেতিয়াও কৰা নাই 30 বছৰ ধৰি গাড়ী চলাই আছো যদি কৈ আছে আচলতে কৈছে কি মোক গাত হাত নিদিব গাত হাত নিদিব বুলি কৈছে নিজে কৈছে কিন্তু চাওক আমি হাত নিদিওঁ কিন্তু বেলেগেতো ৰখি নাথাকে না চাওক এয়াই আছিল কাণ্ডটো কি ক'ম আৰু আশা কৰিছোঁ সকলো ভালে আছে মই আজি জনাম আপোনালোকক আচলতে কি হৈছিল এই বাছ কাণ্ডৰ মাজত আজি কণ্ট্ৰাক্টৰজনে কথাটো কৈ মুকলিয়া কৰি দিলে আচলতে বাছৰ কাণ্ডত কি হৈছিল আমি বহুত সময় বহুত কথা শুনি আহিছোঁ যে আচলতে দোষ টকা বা নিৰ্দোষীকৰণ বা ছোৱালীৰ চৰিত্ৰটো কেনেকুৱা বা এইখন ঠাইত এনে বাৰে বাৰে ঘটনা কিয় হৈ আছে জাষ্ট নিজক ভাইৰেল কৰাৰ কাৰণে এনেকুৱা ঘটনাবোৰ হৈ আছে তো আজি আমি বাছ কণ্ডাক্টৰজনৰ পৰা ঘটনা সকলোখিনি জানিব বিচাৰিম আৰু আপোনালোকে এইখন চাই